হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ প্ৰীতিছ কিটচেনলৈ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। মই আজি বনাম ডিমৰ কালিয়া। আহকচোন মই কেনেকৈ বনাওঁ চাওঁ। তাৰ কাৰণে মই লৈছোঁ 4টা ডিম। মই উলিয়াই লৈছোঁ এটা বাটিত। আনফালে মই লৈছোঁ মিডিয়াম চাইজৰ 2টা বিলাহী, মই পেষ্ট কৰি লৈছোঁ। 2টা মিডিয়াম চাইজৰ পিঁয়াজ এনেকৈ মিহিকৈ কুটি লৈছোঁ। অলপমান দৈ লৈছোঁ, আদা নহৰু পেষ্ট, গোটা জিৰা, 2টা শুকান জলকীয়া, লং ইলাচি ডালচেনি লৈছোঁ। আৰু আনফালে মই লৈছোঁ মিঠাতেল, বেচন লৈছোঁ অলপ 2 চামুচ হ'ব। আৰু মছলাৰ ভিতৰত লৈছোঁ সোৱাদমতে নিমখ, হালধি, 1 চামুচ জিৰা গুড়ি আৰু 1 চামুচ জলকীয়া গুড়ি। এতিয়া মই অলপমান নিমখ লৈছোঁ আৰু ডিমখিনি ভালকৈ ফেটি ল'ম। ডিমখিনি ফেটি হৈ গ'ল। এতিয়া মই এটা সৰু বাটিত মিঠাতেল সানি ল'ম। ভালদৰে সানি ল'ম ছাইডখিনি। আৰু এতিয়া ফেটি ৰখা ডিমখিনি বাটিটোতে ঢালি ল'ম। আনফালে মই গেছত এটা কেৰাহীত পানী উতলাই ৰাখিছিলোঁ। এতিয়া ফেটি ৰখা ডিমৰ বাটিটো বহাই দিম ওপৰত। আনফালে এটা কেৰাহী বহাই লৈছোঁ গেছত আৰু মই বেচনখিনি অলপমান ৰঙচুৱা হ'লৈকে ভাজি ল'ম। এয়া ভাজি হৈ গ'ল অলপ। মই এতিয়া এইখিনি নমাই ল'ম। এতিয়া মই বাটিটো খুলি মই 20 মিনিটৰ কাৰণে ভাপত ৰাখিছিলোঁ। এতিয়া চাকুখনে দি চাম, একো লাগি অহা নাই, তাৰমানে হৈ গ'ল। এতিয়া মই বাটিটো উলটিয়াই এখন প্লেটত টেপটেপাই দিছোঁ আৰু ধুনীয়াকৈ ওলাই আহিলে আমাৰ হৈ গ'ল ডিমখিনি। এতিয়া মই এইখিনি পিচ পিচ কৰি কাটি ল'ম। মই ডিমখিনি এনেকৈ কিউব চাইজত সৰু সৰুকৈ কুটি ল'লোঁ। এতিয়া মই ডিমৰ পিচখিনি ফ্ৰাই কৰিবলৈ এখন কেৰাহী বহাই লৈছোঁ গেছত আৰু মিঠাতেল দি দিছোঁ। ডিম পিচকেইটাত এতিয়া মই জলকীয়া গুড়ি আৰু হালধি দিম। ফেটোতে নিমখ দিয়া হৈছে, এতিয়া নিদিওঁ আমি। তেল গৰম হোৱাত এতিয়া মই পিচকেইটা ফ্ৰাই কৰি ল'ম। এয়া মই 2 চাইডে ফ্ৰাই কৰি লৈছোঁ। মই বেছি ফ্ৰাই নকৰোঁ, অলপ ৰঙচুৱা হোৱালৈকে মই অলপ ফ্ৰাই কৰিম। এতিয়া নমাই লৈছোঁ। এতিয়া মই একেখন কেৰাহীতে লং ইলাচি ডালচেনি দি দিছোঁ। গোটা জিৰাখিনিও দি দিম। শুকান জলকীয়াকেইটাও দি দিম আৰু এইখিনি অলপ লৰাই ল'ম। এইকেইটা দিলে বহুত ধুনীয়া চেণ্ট আহে। এতিয়া মই কুটি ৰখা পিঁয়াজখিনিও দি দিম। অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ পৰিছে। এতিয়া মই গ্ৰাইণ্ড কৰা টমেটোখিনিও এইখিনিৰ ওপৰত দি দিম। আৰু মই গেছটো মিডিয়াম ফ্লেমতে ভাজি আছোঁ। এতিয়া মই নহৰু আদা পেষ্টখিনিও দি দিম ইয়াৰ ওপৰতে। অলপ লৰাই ল'ম। আৰু যিখিনি মছলা দেখাইছিলোঁ গোটেইখিনি দি ল'ম। ভাজি ল'ম এনেকৈ। এতিয়া ভাজি ৰখা বেচনখিনিও দি দিছোঁ। বেচনটো ফ্ৰাই কৰিলে ভাল আৰু চেণ্টটো বহুত ধুনীয়া হয়। দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে মছলাখিনি। এতিয়া মই এইখিনিৰ ওপৰত দৈখিনিও দি দিম। দৈটো মোৰ নৰ্মেল টেম্পাৰেচাৰতে আছে, একেবাৰে ঠাণ্ডাও নহয়। এতিয়া এইখিনি গোটেইখিনি মিক্স কৰি ল'ম। এতিয়া মই গোটেইখিনি মিক্স কৰা হৈ গ'ল। দেখিছেনে কালাৰটো ইমান ধুনীয়া লাগিছে। এতিয়া মই এইখিনিৰ ওপৰতে গৰম পানী দিম। মই এবাটি ইউজ কৰিছোঁ, ঢালি দিম। আপোনালোকে যদি বেছি জোল বিচাৰে আপোনালোকে পানীটো দি ল'ব আপোনালোকৰ জোখমতে। মই অলপ গ্ৰেভি ৰাখিম। এতিয়া মই 4 মিনিটৰ বাবে ঢাকনখন লগাই দিম। 4 মিনিট হৈ গ'ল।
তৰকাৰীখিনি উতলি আছে। এতিয়া মই এইখিনিৰ ওপৰতে কাটি ৰখা ডিমৰ পিচখিনিও দি দিম। ভালকৈ লৰাই ল'ম এবাৰ। আকৌ পুনৰ এবাৰ ঢাকন লগাই দিম 3 মিনিটৰ বাবে। 3 মিনিট হৈ গ'ল। এতিয়া মই ঢাকনখন উঠাই দিম। আমাৰ ডিমৰ কালিয়া প্ৰায় ৰেডিয়ে। এতিয়া মই ইয়াত মান ধনিয়া পাত অলপমান ছিটিকাই দিম সোৱাদৰ বাবে। আপোনালোকৰ কাষত থাকিলে দিব, নিদিলেও হ'ব। এয়া আমাৰ ডিমৰ তৰকাৰী ৰেডি। মই গেছটো অফ কৰি দিলোঁ আৰু এতিয়া এটা বাতিত নমাই ল'ম। এয়া আমাৰ ডিম কালিয়া ৰেডি। দেখিছেনে ইমান ধুনীয়া লাগিছে কালাৰ সৈতে, দেখিয়ে খাওঁ খাওঁ লাগিছে। আপোনালোকে গৰম ভাত নহ'লে ৰুটিৰ লগতো সোৱাদ ল'ব পাৰে। যিসকলে ট্ৰাই কৰা নাই, মই বনোৱাৰ দৰে এবাৰ ট্ৰাই কৰিবচোন, বহুত টেষ্ট লাগে। আৰু আজি ভিডিঅ'টো যদি মোৰ ভাল লাগিলে এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাটছিং।